ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ অনুশীলনী 6.3ৰ কুৱেশ্যনবোৰ। এক নম্বৰ কুৱেশ্যনটোত কৈছে চিত্ৰ 6.34 দিয়া ত্ৰিভুজবিলাকৰ কোণবিলাকৰ জোৰ সদৃশ উল্লেখ কৰা। উত্তৰটো দিয়াৰ ক্ষেত্ৰত কি সাদৃশ্য চৰ্ত ব্যৱহাৰ কৰিলা লিখা আৰু সদৃশ হোৱা ত্ৰিভুজবিলাক প্ৰতীকেৰে প্ৰকাশ কৰা। আমি এইটো কৰিবলৈ হ'লে আমি ত্ৰিভুজৰ সাদৃশ্যটো জানিব লাগিব, মানে সিমিলাৰিটি অফ ট্ৰাইংগলছ আমি জানিব লাগিব। এতিয়া সেইবোৰ আমি জানি লওঁ। কি কৈছে ইয়াতে, দুটা ত্ৰিভুজক সদৃশ বুলি কোৱা হয় যদি সিহঁতৰ অনুৰূপ কোণবোৰ সমান, এটা চৰ্ত, আৰু আন এটা চৰ্ত হ'ল সিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক, অৰ্থাৎ একে অনুপাতত থাকে। তাৰমানে কি কৈছে, অনুৰূপ কোণবোৰ সমান, মানে এ কোণ হ'লে আমাৰ পি, এ আৰু পি সমান হ'ব লাগিব। ছাপ'জ এ যদি 30 ডিগ্ৰী, পিও 30 ডিগ্ৰী হ'ব লাগিব। তেনেকৈ বি আৰু কিউ কোণটো সমান হ'ব লাগিব, আৰু চি আৰু আৰ কোণটো সমান হ'ব লাগিব প্ৰথম চৰ্ত মতে। দ্বিতীয় চৰ্ত মতে কি কৈছে, সিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক, মানে একে অনুপাতত থাকে, মানে ৰেচিঅ' কৰিব দিছে। ছাপ'জ এ বাই বি ডিভাইড পি বাই কিউ, যদি ডিভাইড কৰিলে আমি 2 পাওঁ, তেনেকৈ এ চি বাই পি আৰ কৰিব লাগিব। এ চি বাই পি আৰ কৰিলেও আমি 2 পাব লাগিব। ঠিক তেনেদৰে বি চি বাই কিউ আৰ কৰিলেও 2 পাব লাগিব, মানে একে অনুপাত হ'ব লাগিব। এ বি বাই পি কিউ ইকুৱেল টু এ চি বাই পি আৰ ইকুৱেল টু বি চি বাই কিউ আৰ। আমাৰ 6.3ৰ প্ৰথম 1.1টো কৈছে এ বি আৰু পি কিউ আৰ ত্ৰিভুজ দুটাৰ সদৃশ হয় নে নহয় আমাক চাব দিছে। এতিয়া মই চাওঁ, ঠিক আছে। সমাধান লিখি ল'লোঁ। ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰত পাওঁ এই এংগেল এ ইজুকেল টু এংগেল পি, মানে এ কোণটো আৰু পি কোণটো সমান। ইয়াতে 60 ডিগ্ৰী, ইয়াতো আমাৰ 60 ডিগ্ৰী আছে। সেইকাৰণে লিখি ল'লোঁ আমি প্ৰতিটো কোণৰ মাপ ইজুকেল টু 60 ডিগ্ৰী। তেনেকৈ আমাৰ বি কোণটো আৰু কিউ কোণটো সমান, ইয়াতে 80 আছে, ইয়াতো 80 আছে। প্ৰতিটো কোণৰ মাপ ইজুকেল টু 80 ডিগ্ৰী। ঠিক তেনেদৰে আমাৰ এংগেল চি ইজুকেল টু এংগেল আৰ, প্ৰতিটো কোণৰ মাপ ইজুকেল টু 40 ডিগ্ৰী। এতেকে ত্ৰিভুজ এ বি চি সদৃশ ত্ৰিভুজ পি কিউ আৰ। কিহৰ কাৰণে আহিল, এ সাদৃশ্য মতে, মানে কোণ সাদৃশ্য মতে। আমি কি পালোঁ, ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ পি কিউ আৰ সদৃশ হয়। এতিয়া আমি বাকীবোৰ কৰিম। এতিয়া আগৰ দৰে 2 নম্বৰটো কৰিব দিছে। 2 নম্বৰটো ত্ৰিভুজ এ বি চি আছে আৰু ত্ৰিভুজ পি কিউ আৰ আছে, কিন্তু ইয়াতে আমাৰ আগৰ দৰে ইয়াত কোণ দিয়া নাই, ইয়াত আমাৰ বাহুৰ দিশবোৰ দিয়া আছে। তেনেহ'লে আমাৰ ত্ৰিভুজৰ সাদৃশ্যৰ দ্বিতীয় চৰ্ত মতে কৰিব লাগিব। আৰু এইটো কি আছিল, সিহঁতৰ সদৃশ হ'ব, ত্ৰিভুজ সদৃশ তেতিয়া ক'ব যদিহে সিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক। ইটোৰ মতে আমাৰ হ'ব পাৰিব, অনুৰূপ কোণবোৰ সমান হ'লে হ'ব পাৰে, বা সিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক হ'লেও হ'ব পাৰে। আমি কি কৰিব লাগিব, এ বি বাই কিউ আৰ আমি ডিভাইড কৰিম, হৰণ কৰিলে কি পাম চাম। ঠিক একেদৰে এ চি আৰু কিউ পি কৰিম, হৰণ কৰি চাই ল'ম। তাৰপিছত বি চি আৰু আৰ পি কৰিম। যদি আমি সমান পাওঁ, ছাপ'জ ইয়াতে আমি 2 পালোঁ, ইয়াতে 2 পালোঁ, ইয়াতে 2 পালোঁ, হৰণ কৰাৰ পিছত, তেতিয়া আমাৰ ত্ৰিভুজ দুটা সদৃশ হ'ব। ঠিক আছে, এতিয়া আমি কৰি চাব কি পাওঁ। 2 নম্বৰৰ সমাধান, ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ কিউ আৰ পিত পাওঁ, এইটো ভাগ কৰিলোঁ, লম্ব দুটা কৰিলোঁ, ইয়াৰ লম্ব এ বি, ইয়াৰ লম্ব কিউ আৰ।
AB by QR is equal to ইয়াতে আছে 2 ইয়াতে আছে 4 so 2/4 equal to 1/2 পালো ঠিক একেদৰে অতিভুজটো AC আৰু QP ইয়াতে আছে 3 ইয়াতে আছে 6 so 3/6 equal to 1/2 পালো তেনেদৰে ভূমিটো BC আৰু RP so BC by RP is equal to 2.5 আৰু 5 ইটো আমি ডিভাইড কৰিলে কি পাম হাফে পাম 1/2 পাম এটাকে AB by QR is equal to AC by QP equal to BC by RP is equal to half যেটো তিনিটা বাহুৱে আমাৰ অনুপাতটো সমান হল এটাকে কি হ'ব ত্ৰিভুজ ABC সদৃশ ত্ৰিভুজ QRP আৰু শৰ্তটো আহিল ইয়াতে SSS সাদৃশ্য মতে প্ৰথমটো কোণৰ কাৰণে আহিছিল সেই কাৰণে A আহিছিল ইয়াতে বাহুৰ কাৰণে মিলিছে সো SSS স্বীকাৰ্য মতে নম্বৰটো চাই লবা তোমালোকে 3 নম্বৰটো নিজে কৰিব পাৰিবা সো কি কৈছে আগৰ দৰে 2 নম্বৰৰ দৰে ইয়াত LMP কৈছে আৰু এটা ত্ৰিভুজ DE আৰু F আগৰ দৰে ডিভাইড কৰিলে হ'ল LM ডিভাইড DE কৰিবা কিবা এটা ভ্যালু পাবা LP কৰিবা আৰু LP ডিভাইড DF 3/6 মানে 1/2 পাবা ঠিক একেদৰে MP by EF কৰিবা তাৰ কাৰণে এটা ভ্যালু পাবা কিন্তু ইয়াতে 2 নম্বৰটো যেনেকৈ মিলিছে সমান সমান হৈছে কিন্তু ইয়াতে আমাৰ সমান সমান নহব সো সেই কাৰণে ত্ৰিভুজ LMP আৰু DEF ত্ৰিভুজ দুটা সদৃশ নহব সো এতিয়া আমি 4 নম্বৰটো চাই লওঁ সো 4 নম্বৰটোত কি দিয়া আছে এই ইয়াতে চাইবা ইয়াত আছে আমাৰ 70 ডিগ্ৰী ইয়াত আমাৰ 70 ডিগ্ৰী মানে এটা কন্ডিশন মিলিল 70 আৰু 70 ইয়াৰ অনুৰূপ কোণ ইয়াৰ অনুৰূপ কোণ ঠিক আছে ইয়াতে চাইলো ইয়াতে আছে 2.5 আৰু ইয়াতে আছে 6 2.5 এৰে 6 এৰে ডিভাইড কৰিলে এটা ভ্যালু পাম আৰু ইয়াতে আছে 5 আৰু 10 সো 5 এৰে 10ক আমি হৰণ কৰিলে কি পাম 1/2 পাম তেনেহলে ইয়াৰ অনুপাতটো আৰু ইয়াৰ অনুপাতটো আমাৰ নিমিলিব সো সেই কাৰণে আমাৰ MNL আৰু PQR ত্ৰিভুজ দুটা সদৃশ নহব 5 নম্বৰটো কি কৈছে ইয়াতে ABC কৈছে ত্ৰিভুজ আৰু এটা DEF কিন্তু এটা বস্তু লক্ষ্য কৰিবা 4 আৰু 5 নম্বৰটোৰ একে ইয়াতে আছে 80 ডিগ্ৰীৰ ওপৰত কিন্তু ইয়াতে আছে 80 ডিগ্ৰীৰ তলত সো আমি কি কৰিব লাগিব এই ত্ৰিভুজটো ঘূৰাই দিব লাগিব যাতে 80 ডিগ্ৰীৰ ওপৰত হয় এটা ঘূৰাই দিলে কত হ'ব আমাৰ এনেকৈ এটা ত্ৰিভুজ এটা হ'ব ইয়াতে কি আহিব 80 ডিগ্ৰী আৰু ইয়াতে আমাৰ D টো ইয়াতে আহিব E টো ইয়াতে আহিব আৰু F টো কত যাব এতিয়া ওপৰত যাব সো ইটোৰ পৰা আমি এই ত্ৰিভুজটো এনেকৈ বনাই ল'ব লাগিব তেনেহলে D আৰু F ৰ মান দিয়া আছে নেকি D আৰু F ৰ মান কিমান দিয়া আছে 5 দিয়া আছে আৰু কোনটো দিয়া আছে E আৰু ইয়াৰ মান দিয়া আছে যে 6 টো এই 6 টো কত যাব এতিয়া 6 টো ইয়াতে গল ঠিক আছে সো আমি আগতে লিখি ললো ত্ৰিভুজ ABC আৰু ত্ৰিভুজ FDE পৰা পাও কি পাম AB by কি হ'ব DF হ'ব AB by DF লিখিব পাৰা বা FD লিখো সাপোজ সো AB by FD AB by FD AB আছে 2.5 আৰু FD আছে 5 সো এটো হৰণ কৰিলে আহিব 1/2 আৰু আমাৰ বাহু কত আছে ইয়াতে BC BC by D is equal to BC ভ্যালু দিয়া আছে আমাৰ 3 দিয়া আছে আৰু D ভ্যালু দিয়া নাই আমাৰ এনেকৈ লিখিব লাগিব আৰু ইয়াতে আহিব AC by FE AC ভ্যালু দিয়া নাই আৰু EF ৰ ভ্যালু 6 N আৰু এটা কি দিয়া আছে
এংগেল এ ইজ ইকুৱেল টু এংগেল এফ মানে এটা আমাৰ মিলিছে ইয়াৰে এটা মিলিছে দুটাই মিলিল চ' মিলিব লাগে তিনিটা হ'লে আমি দেখাব পাৰিম সাদৃশ্য হোৱা বুলি চ' এটাকে কি হ'ব ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি ই এফ সদৃশ নহয় ঠিক আছে চ' এনেকৈ আমি কৰিব 6 নম্বৰ ত্ৰিভুজটো দিয়া আছে ডি ই এফ আৰু পি কিউ আৰ চ' ইয়াতে দুটা কোণ দিয়া আছে আৰু ইয়াতে দুটা কোণ দিয়া আছে এই 3 নম্বৰ কোণটো আমি ওলাব লাগিব আৰু ইয়াৰো আমি কোণটো ওলাব লাগিব আমি কি জানো এটা ত্ৰিভুজৰ আটাইকেইটা কোণৰ সমষ্টি যোগ কৰিলে কি হয় 180 ডিগ্ৰী হয় চ' ত্ৰিভুজ ডি ই এফৰ পৰা এংগেল ডি প্লাছ এংগেল ই প্লাছ এংগেল এফ ইজ ইকুৱেল টু 180 ডিগ্ৰী চ' ডিৰ ভেলু আছে 70 ইৰ ভেলু আছিল আমাৰ 80 আৰু এফৰ ভেলুটো দিয়া নাছিল আমাৰ এফটো এনেকৈ ৰাখিলোঁ চ' এই দুটা প্লাছ কৰিলে কিমান হ'ব 150 এই 150টো আমাৰ ইফালে গ'ল ইয়াতে প্লাছৰ পৰা ইফালে আহিলে কি হ'ব মাইনাছ চ' 180ৰ পৰা 150 মাইনাছ কৰিলে আমাৰ 30 ডিগ্ৰী ঠিক একেদৰে ত্ৰিভুজ পি কিউ আৰৰ পৰা পি প্লাছ কিউ প্লাছ আৰ ইজ ইকুৱেল টু 180 ডিগ্ৰী আমাৰ আগৰ পিৰ মানটো দিয়া নাই আৰু কিউৰ মান দিয়া আছে 80 আৰু মান দিয়া আছে 30 ইজ ইকুৱেল টু 180 ডিগ্ৰী চ' 80 প্লাছ 30 110 ডিগ্ৰী হ'ল এই দুটা মাইনাছ কৰিলে আমি 70 পালোঁ চ' আমি কি পালোঁ ডি ইজ ইকুৱেল টু এংগেল ডি ইজ ইকুৱেল টু এংগেল পি এংগেল ই ইজ ইকুৱেল টু এংগেল কিউ আৰু এংগেল এফ ইজ ইকুৱেল টু এংগেল আৰ এতেকে কি হ'ব ডি ই এফ আৰু ত্ৰিভুজ পি কিউ আৰ সদৃশ হ'ব চ' আজিৰ ভিডিঅ'টো ইমানেই চ' ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কৰিবা আৰু যদি কিবা তোমালোকৰ বুজিব লগা থাকে কমেণ্ট কৰি দিবা ঠিক আছে মই নেক্সট ভিডিঅ'টো তোমালোকৰ ভিডিঅ'বোৰ বুজাই দিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা নেক্সট আমি বাকীবোৰ কৰাই দিম 6.3 ঠিক আছে